পূজা কেনেকুৱা চলিছে ভাইটি? ভালে চলিছে ন? আচ্ছা, তো হাই হেল্ল' নমস্কাৰ সকলো। মই আছোঁ বৰবজাৰ, পাণ্ডুৰ বৰবজাৰ পূজাস্থলীত। আপোনালোকে নিশ্চয় পূজা চাইছে, কিন্তু আগৰ নিচিনা পূজা নাই। এইবাৰ বহু নীতি নিয়মৰ মাজত পূজা হৈছে গুৱাহাটীৰ। আৰু আজি প্ৰথম ওলাই আহিছোঁ, আপোনালোকক দেখাইছোঁ। এয়া অলপ মাস্কখন কিন্তু পিন্ধি ল'ব লাগিব। লগৰ আমাৰ লগ পাইছোঁ, পূজা চাব আহিছা? লাজ কৰিছে, ভিডিঅ'ত নাহে মানে আচলতে। এইখিনি দেখাই দিছোঁ আপোনালোকক। এণ্ট্ৰিতে এইখিনি আছে, জাননী। এইয়া প্ৰৱেশ কৰাৰ বাবে মাস্ক ব্যৱহাৰ কৰিব, প্লাছ মন্দিৰত প্ৰৱেশ কৰাৰ বাবে চেনিটাইজাৰ ব্যৱহাৰ কৰিব। আকৌ কৈছে মন্দিৰত প্ৰৱেশ কৰাৰ বাবে পানী চাবোনেৰে হাত পৰিষ্কাৰ কৰিব। এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ আছে। পূজা মণ্ডপ প্ৰতিদিন ৰাতি 10 বজাত বন্ধ থাকিব। এনেকুৱা ধৰণৰ বিভিন্ন নীতি নিয়ম আছে। আৰু এনেকৈয়ে আৰম্ভ হৈছে পূজা। আৰু আজি হৈছে আপোনাৰ অষ্টমী। মানুহৰ কিন্তু ভিৰ আছে, আচলতে মানুহৰ বহু ভিৰ আছে। হাই এটা দি দিয়া আকৌ ভালকৈ। এইয়া চেণ্ডেল খুলিব নালাগে। এতিয়া আমি চেনিটাইজাৰ ল'ম দেই। চেনিটাইজাৰ লগাই ল'লোঁ। আৰু এতিয়া এবাৰ 360 আপোনালোকক দেখাই দিছোঁ। এই পূজা মণ্ডপৰ পৰাই যোৱা বছৰ আপোনালোকক ভিডিঅ' দেখাইছিলোঁ আৰু খুব ভাল লাগিছিলে। কিন্তু এইবছৰো সেৱা চেৱা কৰিলোঁ, মানুহ কিন্তু কমিলে প্ৰায় 10 মিনিট মানত। ইপিনে কোনপিনে? এক্সিট সিপিনে। আচ্ছা 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 আচ্ছা, মানে যিফালে এণ্ট্ৰি সেইফালে এক্সিট নহ'ব মানে। এয়া কামনা কৰোঁ যাতে আমাৰ মা দুৰ্গাই সকলোৰে এই প্ৰতিকূল পৰিস্থিতিৰ মাজত আমাক নাৰাখি সকলোকে যদি মুক্তি দি দিয়ে, সেইটোৱে আমি আশা কৰিছোঁ। আৰু কি ক'ম, ক'বলগীয়া নাই, ইমান উৎসাহ উদ্দীপনা নাই। তথাপি আপোনালোকক দেখালোঁ। দাদা বেলুন কেইটকা? 10। এই আমাৰ সেই নৰ্মেল বেলুনটো নাই নেকি? সেইটো বেলুনটো নাই ন? আৰু জিলাপিৰ দোকান আছেনে নাই? জিলাপিৰ দোকান কালি বাৰে থ'ব নেকি, গম নাপায় কিন্তু। অঁ আচ্ছা আচ্ছা, এনে বিক্ৰী বাৰ্তা কেনেকুৱা চলিছে? বিক্ৰী বাৰ্তা ঠাণ্ডাই, বতৰ বেয়া না। বিক্ৰী বাৰ্তা ইমান হোৱা নাই ন? তাকেতো অন্যবাৰৰ দৰে এবাৰ মানুহো নাই। আৰু ইমান উৎসাহ উদ্দীপনাও ইমান দেখা নাই আৰু ন? জাষ্ট সেৱা চেৱা কৰি গৈছে। তাকে জাষ্ট খালি আহিছে আৰু গৈছে। মানে কি লৈছা, পিষ্টল লৈছা নেকি? পিষ্টল লোৱা নাই? এইয়া সৰু কথা মনত পৰি গ'ল আৰু। কিমান দাম দাদা এইটো? অঁ ইমান ন? যি কি নহওক। অঁ দাদা বিক্ৰী কেনেকুৱা চলিছে? জিলাপিৰ দোকান আছেনে নাই ওচৰত? এইপিনে আছে ন? আচ্ছা আচ্ছা, জিলাপিৰ দোকান পাম বোলে দেই। মানে পূজা বুলি ক'লে জিলাপি খাব মন যায় আৰু। তাকে আপোনালোকৰ তাত জেলেপিৰ দাম কিমান কওকচোন। মই কিন্তু 1 পোৱাত 40 টকাকৈ কিনি খাইছোঁ। মানে কিমান হ'ল? 160 টকা প্ৰতি কেজিত। জিলাপি খাম। এতিয়া কেমেৰাটো কেনেকৈ ধৰোঁ তাকে ভাবি আছোঁ। গৰম জিলাপি। অলপ পূজা লাগিছে ন এইটোত? চিম্পুল কিন্তু ভাল লাগিছে। অঁ এইখিনিতে আপোনাৰ লগত এটা কথা আলোচনা কৰোঁ যে এই যে পূজা মণ্ডপবিলাক বনাই যে, এই পূজা মণ্ডপবিলাক কেনেকুৱা হ'লে আপোনাৰ ভাল লাগে? মোৰ কিন্তু আচলতে প্ৰকৃতিৰ বস্তুৰ পৰা যি বনায়, আচলতে বাঁহ বেত তেনেকুৱাই হওক, কাগজ তেনেকুৱা ধৰণৰ বনালে মানে বেছি ভাল লাগে। আচলতে এইবিলাক মানে ডিছপ'জ হৈ যায় আৰু ডিছপ'জেল। কিন্তু কিছুমান আছে প্লাষ্টিক জাতীয় সামগ্ৰীৰে বনায়, সেইবিলাক কিন্তু খুব এটা ভাল নালাগে, মানে পিছত পৰিৱেশটো বিনষ্ট হয়। এইটো কিন্তু খুব ধুনীয়া বনাইছে, বাঁহেৰে বনাইছে, খুব ভাল লাগিছে। আপোনাৰ কেনেকুৱা লাগিছে এটা কমেণ্ট কৰি জনাওক। যোৱা বছৰটো কিন্তু পূজা মণ্ডপটো এইবছৰ সৰু আৰু কোনো বিশেষ নাই, জাষ্ট পেণ্ডেল হিচাপত দিছে। তথাপি মানুহ কিন্তু হৈছে এই পেণ্ডেলত। চাওকচোন, চেল্ফি উঠিবলৈহে পজটো দিছিলোঁ, কিন্তু চেল্ফি উঠা নহ'ল। আচলতে ভিডিঅ' কৰা মানুহ যে ভিডিঅ'ই কৰি থাকিলোঁ। এই জেগাখিনিৰ নাম হৈছে ৰেষ্ট কেম্প। আৰু ৰেষ্ট কেম্পৰ এইটো হৈছে মন্দিৰ। আচলতে ভালে লাগিছে। কেনেকুৱা লাগিছে কোৱা? ভাল লাগিছে। ইয়াতে বহুত মানুহৰ ভিৰ হৈছে। এইখন কিন্তু ভালকৈ লগাব লাগিব দেই। আৰু বেছি সময় উঠিব দিয়া নাই। এই দিছে আমাক।
দিছে আমি ওলাই যাব লাগে আৰু জেলেপি কেনেকৈ দিছে 45 বিক্ৰী কেনেকুৱা এই মাত্ৰ খুলিছে বিক্ৰী আজি ভাল যেন পাইছোঁ ন মানুহ হৈছে অলপ অলপ খাই ল'লোঁ আৰু আমি নেক্সট যিটো পূজা মণ্ডপ যাম এইটো হৈছে 4 নম্বৰ পূজা মণ্ডপ এই পূজা মণ্ডপটোৰ এটা বিশেষত্ব আছে কি বিশেষত্ব আছে আপুনি চাই লওক এই যে বাতৰি চলি আছে ন ইয়াৰ ক'ৰ পৰা চলাইছে বাতৰিটো এইটো ক'ব পৰা নাই আচ্ছা 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 ৰেডিঅ'ৰ বাতৰি চলি আছে আচৰিত মই পাইছোঁ মানে কিবা গান চলিব লাগিছিলে কিন্তু ৰেডিঅ'ৰ বাতৰি চলি আছে পূজা কৰা হৈছে জিলাখনৰ 520 বছৰীয়া বৰনদী দুৰ্গা পূজা সমিতিয়ে নিশ্চয় এটা আচৰিত এটা বেলেগ ধৰণৰ পূজা দেখিলোঁ দেই 4 নম্বৰ পূজা মণ্ডপ অতি কম সময় এইটো 5 নম্বৰ এটা দুটা অঁ এইটো 5 নম্বৰ আপোনাৰ 10 মিনিটৰ ভিতৰত প্ৰায় 10টামান পূজা মণ্ডপ দেখাম চাওক এইটো কিন্তু পূজা নম্বৰ খুব সৰু নহয় দেই এই মণ্ডপটো ডাঙৰ আছে আৰু এইটো স্থায়ী মন্দিৰ হয় আৰু এতিয়া এণ্ট্ৰিত আমি চেনিটাইজাৰ লগাব লাগিব এণ্ট্ৰি আৰু এক্সিট বেলেগ এইটো হৈছে এক্সিট সেইফালে আছে এণ্ট্ৰি ক'ত দেখিছোঁ এইবিলাক মূৰ্তিবিলাক বনাই আছে সোমাব পাৰোঁ ন দাদা অলপমান যাব পাৰোঁ ন दादा मूर्ति बनाया है ये मूर्ति बना रहा है ना किसका कीमत कितना है मतलब ऐसा मूर्ति का कीमत कितना है दाम 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 किमान हजार टका ये तो 1000 टका এটা না আচ্ছা আচ্ছা দুর্গারে বনাই আছে না বেলেগ বনাই আছে লক্ষ্মী মূর্তি লক্ষ্মী পূজা হৈ আছে না আচ্ছা আচ্ছা বিক্রি বাৰ্তাটো হৈ আছে না দিয়া আহিছোঁ হা মানে ৰাস্তাত আহোঁতে এই জেগাটোতে মূৰ্তি বনাই আছে মানে এতিয়া দুৰ্গা পূজাটো গ'লে এতিয়া লক্ষ্মী দেৱীৰ মূৰ্তি বনাই আছে চাই কিবা ভাল লাগিলে সেইকাৰণে আহিলোঁ আৰু সৰু এনেকুৱা ধৰণৰ এটা মূৰ্তিত মানে 1000 টকা লক্ষ্মী মূৰ্তি বনাই আছে চাব পাৰোঁ কিমান ধুনীয়া লক্ষ্মী মূৰ্তি বনাই আছে চাওকচোন কিমান ধুনীয়া দাদা কিমান দাম এইবিলাক মূৰ্তি 6000 7000 ন এইবিলাক খেৰৰ পৰা বনায় ন খেৰ আৰু এইটো আমাৰ পাতা মৰাপাট ন বহুত ডাঙৰ আছে পিছপিনে ভিতৰত নাযাওঁ বাৰু এয়া হৈছে লতা হিল পূজা মণ্ডপ আগতে বহুত ডাঙৰ মানে হেৰি থাকে মণ্ডপ থাকে কিন্তু এইবাৰ অকল ফ্লেক্স বহুকেইখন পূজাই দেখালোঁ আজি আপোনালোকক এইখন পূজা দেখাম এইখন পূজা হৈছে আমাৰ মৰমৰ অভিনেত্ৰী বৰষাৰাণী বিষয়া বাৰ ঘৰত যিখন পূজা পাতে সেই পূজাখন আপোনালোকক দেখাম অলপ সময় দেখাম কেনেকুৱা পায় আপোনালোকে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু আজি খুব মনটো ভাল লাগিছে কাৰণ বাকীকেইখন পূজাটো চাইছোঁৱে তথাপি বৰষা বাৰ ঘৰত যিখন পূজা সেইখন পূজা চাবলৈ সকলোৰে এটা মনত উৎসাহ জাগি থাকে আৰু সেই উৎসাহটো মোৰ আজি পূৰণ হ'ল আজি আপোনালোকে চাওক তো যি কি নহওক কেতিয়াবা অকলে আৰু কেতিয়াবা লগৰ লগত এতিয়া আজি অকলে আৰু কালি কিছু সময় চাইছিলোঁ লগৰ লগত এতিয়া সকলো সময়তেতো মোৰ লগত লগ দিব নোৱাৰে গতিকে অকলে পূজা চোৱা কিবা এটা মজাই বেলেগ আৰু পূজা চাইছে ভিডিঅ' বনোৱাৰ মজাই বেলেগ যি কি নহওক এই পূজা আপোনালোকক মই দেখালোঁ গুৱাহাটীৰ পূজা কেনেকুৱা পালে আপুনি নিশ্চয় এটা কমেণ্ট কৰি জনাব আৰু আপুনি পূজা ক'ত চালে সেইটোহে আচল কথা মইতো পূজা বাৰু আপোনালোকক দেখালোঁ আপুনি পূজা ক'ত চাইছে সেই বস্তুটি আপুনি সেই কথাতে আপুনি ক'বলৈ নাপাহৰিব
ভিডিঅ'টি চোৱাৰ বাবে বহু বহু ধন্যবাদ।